বাই বাই আৰু এতিয়া আমি পাই গ'লোহি গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট আৰু ফাৰ্ষ্ট টাইম ফ্লাইটত আমি উঠিম মানে কেনেকৈ কি কৰোঁ গোটেই প্ৰচেছটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম একো নাজানো মই ইউটিউবত অলপ চাই আহিছিলোঁ ইয়াত একে 1 লিটাৰ পানী বটল ছেম টেষ্ট 110 টকা আহি আছোঁ লাইন পাতি এক্সপিৰিয়েঞ্চ ভয় এক্সপিৰিয়েঞ্চ হোৱাই নাই বাৰু এতিয়ালৈকে মানে ফিলিং ভয় কোনোবাই এইটো হৈছে ডিজি যাত্ৰা প্লে ষ্ট'ৰত পাই যাব এইটো ডিজি যাত্ৰা গতিকে ৰাইজ অৱশেষত আমি ওলালোঁ ফুৰিবলৈ বুলি এইফালে বেগ চেগ লৈ লৈছোঁ পূৰা এয়া নিশা ওলালে এতিয়া ঘৰৰ সকলোৱে আমাক থৈ আহিবলৈ যায় ষ্টেচনত প্ৰায় এসপ্তাহৰ কাৰণে ওলাইছোঁ আমি আমি থ'বলৈ যাওঁ ফৰকাটিং ষ্টেচনত তাৰপিছত ইয়াৰ পাছৰ পৰা আমি গোটেই সোপা যাওঁ এইবাৰ দেৱাশিষতে ফুৰি মেলি চাই আহোঁগৈ জেগাবোৰ আৰু আমাৰ এসপ্তাহৰ গোটেই যাত্ৰাটোৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া ভিডিঅ'বিলাক লগালগ আৰু সোনকালে পাব আমাৰ প্ৰায় 8টা 8:30 আমাৰ ফৰকাটিঙৰ পৰা গুৱাহাটীলৈকে ট্ৰেইন আছে আৰু তাত আকৌ সন্ধিয়া 8:30 বজাত আমাৰ ফ্লাইট আছে গতিকে চাই থাকিব ভিডিঅ'বিলাক বৰ্তমান গৈ লওঁ ফৰকাটিঙৰ পৰা গুৱাহাটীলৈ হেৰি 8টা বাজিলে 7:55 এইয়া থ'বলৈ আহিছে আমাৰ দেউতা মা আমি উপাসনা পৰি ৰাতিপুৱাই আমাক থৈ এতিয়া দেউতা আৰু উপাসনা যাবগৈ স্কুললৈ লগত একো নিমিলি আমাৰ হাঁহি আছে বেলেগ হাঁহি উঠিছে এইজনী আমাৰ এই সন্ধিয়া তোমাৰ 5টা বজাত হেৰি পাবি গুৱাহাটী পাবি ঘূৰিব নহয় একেদিনাই মানে 13 তাৰিখে ৰাতিপুৱা কেলে 3 ঘণ্টাত পাই এয়া আমাৰ পৰি মানুহ হয় নি 13 তাৰিখে ঘৰ পাবি পৰি মানুহ এয়া উঠাই দিলে নেকি গিলাচটো ঐ নকৰিবা দুষ্ট নকৰিবা দেই দেহা দুষ্ট নকৰিবা আকৌ Abu Dhabi. Habibi, come to Dubai. But we are not going to Dubai. Put some. Come again. Nisa, এবাৰ চাই হাঁহি দে আকৌ একদম পুৰা ফূৰ্তি বোলে তোৰ নিচা বোলে যাবলৈ ওলালে কিন্তু এটা প্ৰব্লেম হ'ল তাই হেনো ৰাতিপুৱা শুই উঠি বিচনাখন এৰি আহিবলৈ মন নাই ৰাতি খুব মনত পৰে এইখন আমাৰ ট্ৰেইন এতিয়া 8:30 বাজিবলৈ S1 আৰু অলপ যাব লাগিব আৰু এইটো আমাৰ চিট এই তলৰটো আমাৰ চিট ইয়াত তলত ভৰাই দিওঁ খোৱাটো ভালকৈ খোৱাটো সেই চুকত এই আমাৰ এইটো তলৰটো এটা আৰু ওপৰটো এটা সেইটো ওপৰত এতিয়া নহ'লে বেলেগ শুই দিব আহি পেলাই কি সেইটো বেগটো এই আমাৰ পৰি মানুহ হয় জান আহা মই লওঁ আহা মই যামগে ভাবিছে ভালকে
চবে একেলগে মাৰিলে তেতিয়া ভিডিঅ' হোৱাই নাই বুজিছে ফটো মাৰিব ট্ৰেইনত ভাবিবলৈ নহ'ল নহয় কাপোৰ চাপোৰ বান্ধি অহালে এনেকৈ গুচি যাব পাৰিলোঁ প্লেন চাই আহিলোঁ গৈছিলোঁ এতিয়া ফ্লাইটত উঠাবলৈ মাহঁতৰ গুৱাহাটীত থৈ আহিবলৈ মন আছিলে কিন্তু আগতে প্লেন নকৰিলে কাৰণে দুখ মানে দুখ 7:25 হ'লে যাবলৈ মন আছিলে এতিয়া এনেই ৰাতিপুৱালৈকে মন নাই বাই বাই চলাব এতিয়া যোৱা বাই বাই আমি গ'লছোঁ বাই বাই কোৱা টাটা দেহা তুমি উভতি নকৰিবা দেই না দিগদাৰ নকৰিবা অঁ যাওঁ দেই আহোঁ চবকে এৰি থৈ আহিলোঁ এতিয়া এনেকুৱা লাগিছে গোটেইখিনি যদি গ'লোহেঁতেন ভাল লাগিলেহেঁতেন অলপ বেয়া বেয়া লাগিছে লাহে লাহে চাগে টোপনি আহি গৈছে আমনি লাগিছে ভাগৰ লাগিছে শ্লিপাৰত অহা একো ভেলুৱে নাথাকিলে আমাৰ জেনেৰেলৰ নিচিনাই হ'ল আৰু ৰাইজসকল অৱশেষত একদম বহুত ভাগৰে জগৰে পাই গ'লোহি আমি গুৱাহাটীৰ ৰেলৱে ষ্টেচন সাংঘাতিক ভাগৰ লাগিলে দেই যাত্ৰাটোত আমনিও লাগিলে খুব ইমান মানুহ এইটো ল'লে 12 কেজি এইটো কিমান ল'লে 7খন তই দিয়ক এইটো হাতত যাব 7 কেজি হাতত তই দিয়ক ইয়াৰ কাৰণে 7 কেজি 500 7 কেজি 500 আৰু এতিয়া আমি লৈ ল'লোঁ এখন উবাৰ ইয়াৰ পৰা কিছু টাইম লাগিব ভোক লাগিছে বহুত উপায় নাই হঠাতে হোটেল এখনত ল'ম আৰু ৰখিমগৈ তাতে ভাতটো খাই ল'ম খুব কম সময়তে তাৰপিছত আকৌ গৈ থাকিম তালৈ খাই থাকিব খালি এতিয়া আমি পাই গ'লোহি গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট আৰু ফাৰ্ষ্ট টাইম ফ্লাইটত আমি উঠিম গতিকে কেনেকৈ কি কৰোঁ গোটেই প্ৰচেছটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম একো নাজানো মই ইউটিউবত অলপ চাই আহিছিলোঁ গতিকে কি ধৰণে কি হয় আপোনালোকক দেখাম খালি চাই থাকিব যিহেতু ভাৰত চৰকাৰৰ দ্বাৰা এটা লঞ্চ কৰা হৈছিলে এপ ডিজি যাত্ৰা গতিকে ডিজি যাত্ৰাত অলৰেডি মই মোৰ বৰ্ডিং গোটেইখিনি কৰিলোঁ তাত কৰাৰ কাৰণে মানে কোনো ধৰণৰ বেলেগ গেটত লাইন পাতিবলগীয়া হোৱা নাই ডিজি যাত্ৰাৰ 2 নম্বৰ গেটত আহিব কৈছে আমাক উজু হ'ব সোনকালে তো আমি এতিয়া 2 নম্বৰ গেট অনেক বুজিয়ে নাই পোৱা মই একোটা এইটো তুলিয়া এতিয়া বস্তুখিনি স্কেনিং কৰিলোঁ এতিয়া যাম ইণ্ডিগ'ৰ কাউণ্টাৰত বেগকেইটা জমা দিব লাগিব
এয়াৰলাইনত কৰাব, তাৰে পিছত আপোনালোকে ষ্ট্ৰেইট গুচি যাব লেফ্ট চাইডে, তাতে ঠিক আছে ঠিক আছে আপুনি ইয়াতে স্কেনিং কৰিব। ঠিক আছে অঁ CISF স্কেনিং কৰিলে, তাৰপিছত আকৌ আমাৰ যিখন এয়াৰলাইন আছে ইণ্ডিগোৱে স্কেনিং কৰিব এতিয়া, তাত ভৰাওঁ এতিয়া বেগকেইটা। একোডাল নাজানা ন তুমি? এইফালে চোৱা, একো নাজানা ন? মই নাজানো একো, মানে সুধি Confused. ইউটিউবত চালোঁ যদি আৰু সুধিবলগীয়া হৈছে। এইফালে হ'ব এতিয়া চিকিউৰিটি চেক। যাওঁ এইফালে যাওঁ, এবাৰ পৰি যাওঁ। কি কৰিছেনো দেহাটো? কি ক'লা? অঁ এয়াৰপৰ্ট আহিলোঁ, এইবোৰ চেকিন টেকিন হ'ল আৰু এইবিলাক দিলে, এতিয়া এইবোৰ চেক কৰাই আছে। এয়াৰপৰ্টত কোনে ইমান বেয়া পাতিছে, এনেকুৱা গোন্ধাইছে, ইমান ষ্টেণ্ডাৰ্ড মানুহৰ মাজতো এইজানে বাৰু জাকৰ মাজতে পুচকে পাতি দিলে। কিসনে পাতা? এতিয়া আমি ইণ্ডিগোক জমা দিলোঁ আমাৰ লাগেজবিলাক, এইফালে বৰ্ডিং পাছ পাই গ'লোঁ। মানে আপোনালোকক ডিটেইলত বুজাম, এতিয়া মানে ঘূৰি ফুৰিছোঁ আৰু ইফালৰ পৰা সিফালে। এইগৰাকী আছে আমাৰ দুইটা, ফাৰ্ষ্ট টাইম, সেইখিনিলৈকে এক্সপিৰিয়েঞ্চ ভাল দেই, বেয়া নহয়। এতিয়া আমাৰ চিকিউৰিটি চেক আছে, চিকিউৰিটি চেক কৰিলেও ভিডিঅ' এলাউ নহ'ব চাগে তাত। লগাই দিওঁ। যিহেতু আমাৰ এতিয়া গেট নাম্বাৰ মেনশ্যন নাই, সেইবাবে আমি ইয়াত চাই ল'লোঁ। আমাৰ যিখন হয় 6E2096, প্ৰথম যাব এখন দিল্লীলৈ, এখন গেট নাম্বাৰ 7, গেট নাম্বাৰ 7। এইটো ইমানেই পিয়াহ লাগিছে, এটা পানী বটল আনিবলৈ গ'লোঁ মই, ভাবিলোঁ বোলো চালে চাগে 60 টকামান ল'ব, বেছি হয় সুধি গম পাই আছিলোঁ। যেতিয়া কৈ দিলে বোলো এইটো দাম কিমান, 110 টকা ছাৰ এনেকৈ বুলি যেতিয়া কৈছে, অসমীয়াই বাৰু, 110 টকা বুলি কৈলোঁ, হে কি ৰুপিজ ওৱান, 120 টকা লৈছে এইটো বটল। অ'কে 110 টকা, আচৰিত পালোঁ। মানে ভালকৈ খৰচা অলপ হ'ব আৰু যি দেখিছোঁ। বেলেগ একো নাখাওঁ, এইটোৱে খাব লাগিব আৰু পানী। টেষ্টটো কেনেকুৱা আছে? নৰ্মেল। এই কোম্পানীটো চাগে মালিকটোৱে এইটো তামাম লাভ খায় নহয় এইটো এতিয়া আমি হোটেলত বিকোতে ক'বলৈ গ'লে 20 টকাটো আমাক হেৰি টকাত দিয়ে, 9 টকাত। আমাৰ যাতে হোটেল আছে, হোটেলত এইটো 20 টকা বটল বিকোঁ, সেইটো আমাক 9 টকাত দিয়ে। ইয়াত একে 1 লিটাৰ পানী বটল, ছেইম টেষ্ট, 110 টকা। ৰাইজসকল, আমাৰ বহুত বেছি আমনি লাগিছে, আমি অলপ মানে বেছি সোনকালে গুচি আহিলোঁ। ফাৰ্ষ্ট টাইম ফ্লাইটত উঠা হিচাপত মানে ভয় এটাও লাগি থাকে, কেনেকৈ কি কৰিব লাগিব, মেলিব লাগিব, এইবিলাকতো বহুত কথা থাকে। যি নহওক মুঠতে ৱেইটেই কৰিম লাগিলে, গতিকে সোনকালে আমি যাওঁ বুলি ভাবি 8:30টাত আমাৰ ফ্লাইটখন উৰিব আৰু বৰ্ডিং টাইম হৈছে আমাৰ 7:45, আৰু আমি ইয়াত এয়াৰপৰ্টত সোমাই গ'লোহি 4টা বজাত। গতিকে 4টা বজাৰ পৰা ক'বলৈ গ'লে 3 ঘণ্টা 45 মিনিট আমি আগতে পালোহি। তথাপি যেনিবা 45 মিনিটমানত কামটো হৈ গ'লহেঁতেন, 3 ঘণ্টা আগত পালোহি আমি ক'বলৈ গ'লে। মানে নেক্সট টাইমৰ পৰা আৰু অলপ
জনা হ'লোঁ। গতিকে মানুহ কম আছিলে আজি, আৰু যিহেতু ডিজি যাত্ৰা ইউজ কৰিলোঁ, ৱেব চেক ইনটো ঘৰতে কৰি থৈ আহিলোঁ। বাকী ৱেব চেক ইন ডিজি যাত্ৰা বহুতে জানে, তথাপিও মই কৰি পেলাই কি কি সুবিধা পালোঁ, কি হয় কি নহয়, অলপ পিছত আপোনালোকক এইটো ভিডিঅ'তে জনাই আছোঁ। এতিয়া আমি গেট নাম্বাৰ 7 সোমাই আহিলোঁ। এতিয়া যাম ডাইৰেক্ট ফ্লাইটত উঠিবৰ কাৰণে। এতিয়া ফ্লাইটত উঠিবলৈ গৈ আছোঁ। এয়া লাইন, চবতে লাইনেই লাইন। এয়া আহি আছোঁ লাইন পাতি পাতি। পিছে চাইডে আৰু এইদৰেই আকাশেদি উৰি যাওঁতে সদায় তলৰ পৰা চাওঁতে ভাবোঁ কেতিয়াবা উঠিম নিশ্চয়। অৱশেষত সেই সপোন পূৰণ হ'ল। এইয়া উইণ্ড' ছিটতে বহে বাইদেউ। এয়া উইণ্ড' ছিটত বহি গ'লে এয়া ৰাইজ আহি আছে। এইটো মোক ভৰাই থৈ টিকেটকেইটা। বহি ল'লোঁ। কেনেকুৱা এক্সপিৰিয়েঞ্চ ভয় হোৱাই নাই বাৰু এতিয়ালৈকে, মানে ফিলিং ভয় কোনোবাখিনিত। এটা আকাশৰ ওপৰত উৰি জীৱনত প্ৰথমবাৰৰ বাবে, আৰু ভাল লাগিছে নাই? তোমাৰো ফাৰ্ষ্ট ফ্লাইট, মোৰো ফাৰ্ষ্ট ফ্লাইট। আমি টোটেল মানে 3খন ফ্লাইট ল'ম, 3খন ফ্লাইটত উঠিব লাগিব। মানে যাওঁতে 2খন ল'ব লাগিব আৰু আহোঁতে 1খন। গতিকে টোটেল আমি 3খন ফ্লাইটত উঠিম। গতিকে চাওঁ, 2খন ইণ্ডিগো আৰু 1খন এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ। ক'ত কি এক্সপিৰিয়েঞ্চ হয় আৰু কেনেকুৱা কি লাগে, ভয় লাগে নে কি লাগে, এভৰিথিং শ্বেয়াৰ কৰি আছোঁ আপোনালোকৰ লগত। আৰু হয়তো 20-25 মিনিটৰ পিছত উৰিব চাগে, নহ'লে আমিও উৰিম। আৰু আমাৰ ছিট 3টা, মানে এইটো এটা মোৰ মিডল ছিট আৰু নিচাৰ উইণ্ড' ছিট। আৰু আমাৰে ভাগ্য ভাল কিজানি, অলপ দুইটা আৰামছে বহি যাবলৈ পাম। কিনাৰৰ ছিটটোত এতিয়ালৈকে কোনো মানুহ নাহিলে, আহিবই নে নাহে নাজানো। আৰু নাহিলে আৰু ভালেই পাম আৰু আৰামছে মই শুই যাব পাৰিম মানে ফ্লাইটতে। এনেই মিছা নকওঁ, কিন্তু উঠিবৰ সময়ত কিন্তু সাংঘাতিক ভয় লাগিছিলে। আৰু প্ৰায় 3 ঘণ্টা জাৰ্ণিৰ পিছত আমি এতিয়া পাই গ'লোহি দিল্লী এয়াৰপৰ্ট। আৰু লাগেজবিলাক চাগে আমাৰ নেক্সট যোনটো ৰাতিপুৱা ফ্লাইট আছে যলৈকে, তাতেহে চাগে দিবগৈ। আৰু বেলেগ ঠাণ্ডা ইয়াত, বহুত বেছি ঠাণ্ডা। এতিয়া আমি বাছত যাম। এতিয়া বাছত উঠি ল'লোঁ, আমাক এতিয়া এয়াৰপৰ্টলৈ লৈ যাব।
এইখনেই আমাৰ ফ্লাইটখন যিখনে আমাক গুৱাহাটীৰ পৰা আনি 3 ঘণ্টাত দিল্লী পোৱাই দিলে। আৰু হ'ল ফ্লাইট থৈ দিছে মানে এনেকৈ খানাপাৰা কি কয় ISBTত বাছবোৰ থৈ দিয়ে ইয়াৰো এনেকৈ থৈ দিছে এই প্লেন মালয়েছিয়া এয়াৰলাইন্স অলপ কালাৰফুল আৰু এতিয়া আমাক নমাই দিলে বাছে গেট নাম্বাৰ 1ত এতিয়া বাছখনে আমাক নমাই দিলে। এতিয়া ইয়াতে ৰখিব লাগিব আমি 6 ঘণ্টা তাৰপিছত আকৌ পুনৰ আমাৰ নেক্সট ফ্লাইট আছে। আমি অলপ আপোনালোকক ডিজি যাত্ৰাটো ইউজ কৰি দেখাম। উদাহৰণস্বৰূপে মানে ডিজি যাত্ৰাটো এনেকুৱা এইটো হৈছে ডিজি যাত্ৰা প্লে ষ্ট'ৰত পাই যাব। এইটো ডিজি যাত্ৰা মানে মই এইটো ঘৰত প্ৰচেছ কৰি আনিলোঁ কিন্তু ডিজি যাত্ৰাত আপুনি গৈ পেলাই প্ৰথমে নিজৰ আধাৰ কাৰ্ডটো দি লৈ পেলাই আপুনি লগ ইন কৰিব পাৰিব। আধাৰ কাৰ্ড দি পেলাই ডিজি লকাৰ হৈ যোৱাৰ পিছত আপুনি নেক্সট কি হ'ব স্কেন বৰ্ডিং পাছ, আপলোড বৰ্ডিং ইমেজ, আপলোড বৰ্ডিং PDF। এতিয়া আমি স্কেনিং উলিয়াই ল'লোঁ। তাৰপিছত আমি এইটো উলিয়াই ল'ম আমি য'ৰ পৰা য'লৈ যাম বৰ্ডিং যিটো নেকি ৱেব চেক ইন কৰা বৰ্ডিং পাছটো উলিয়াই ল'ম। এতিয়া নিচাৰটো কৰিম মই নিচা এতিয়া এইটো নিচাৰ মোবাইলত মই এই QR-টো মই স্কেনিং কৰিম। এইটো ওলাই আহিলে এতিয়া এইটো বৰ্ডিং পাছ ছাকচেছফুলি শ্বেয়াৰ এইটো ওলাই আহিলে ধুনীয়াকৈ। গতিকে এনেকৈ খুব সোনকালে লাইনত নালাগিবলৈ আপোনালোকে ডিজি যাত্ৰাৰ যোগেদি আপোনালোকে নিজৰ কামখিনি সোনকালে কৰিব পাৰিব এয়াৰপৰ্টৰ। আৰু বেছি লাইন চাইনত লাগি থাকিবলৈ দৰকাৰ নাই যিহেতু সোনকালে হৈ যায়। ভাৰত চৰকাৰে ইমান এটা ধুনীয়া সুবিধা কৰি দিছে যে আপোনালোকেও লওক। এখন কিমান ডাঙৰ এখন গাড়ী দেখাইছোঁ চব কেনেকুৱা এনজয় কৰিছে জানে। আৰু দিল্লী এয়াৰপৰ্টটো ইমানেই ডাঙৰ আৰু আহোঁতে ফ্লাইট যিবিলাক নেকি ৰাখি থৈছে বাহিৰত 100খনৰ ওপৰত দেখিলোঁ ফ্লাইটেই। তাৰপিছতে এতিয়া ইয়াত আহি পালোহি আৰু বহুত বেছি ডাঙৰ ইয়াত মানে মানুহ হেৰাই থাকিব। হিউজ এয়াৰপৰ্ট কোনফালেদি আহিলোঁ কি কৰিলোঁ একো ধৰিব নোৱাৰিলোঁ। আৰু যিহেতু আমাৰ ৰাতিপুৱা প্ৰায় 6 বজাতহে ফ্লাইট আছে সেইটো কাৰণে ভিতৰত সোমাই ব'ৰ হৈ গ'লোঁ। শুবলৈও তেনেকৈ জেগা নাই সেইকাৰণে 2টা বাজিছে বৰ্তমান। আৰু একেবাৰে বাহিৰলৈ আৰু এক্সিট কৰি দিলোঁ। এতিয়া ভিতৰত থকা হ'লে আমি ওপৰেদি ডাইৰেক্ট গুচি যাব পাৰিলোঁহেঁতেন চিকিউৰিটি চেক নকৰাকৈ। কিন্তু এতিয়া পুনৰ আমি চিকিউৰিটি চেক কৰি যাবগৈ লাগিব কাৰণ আমি একেবাৰে বাহিৰলৈ এক্সিট হৈ দিলোঁ। কিন্তু উপায় নাই ভিতৰতো ব'ৰ লাগিছে সেইবাবে ভাবিলোঁ বাহিৰৰ দিল্লীখন অলপ চাওঁ এয়াৰপৰ্টৰ এৰিয়া। কিন্তু এনেকুৱা ঠাণ্ডা ইয়াত বহুত ঠাণ্ডা বহুত বেছি ঠাণ্ডা। একদম কিবা ATM বোৰ ভিতৰত সোমালে যিটো নেকি AC ঠাণ্ডা লাগে যে একদম চেম হৈ আছে। টাৰ্মিনেল 2 ডিপাৰ্চাৰ আকৌ যাম এতিয়া। ডিজি যাত্ৰাটো ইয়াতোতো আছে সেইফালে এণ্ট্ৰি ফৰ ডিজি যাত্ৰা পেচেঞ্জাৰ্ছ। এইটো চিম্পুল হয় এইটো সেইফালে লাইন পাতিব নালাগে ইয়াত লাইন পাতিব লাগে। এইটো ইজি হয় মানে হেৰি নাই এইবোৰ মানে এইটো পেপাৰলেছ চেক ইন হয় মানে ভিতৰলৈ সোমাই আহিব পাৰে। নহ'লে CIF চেক ইন কৰিব আপোনালোকক কাগজ পত্ৰ টিকেট চেক ইন কৰিব। কিন্তু ডিজি যাত্ৰা থ্ৰুদি কৰিলে কোনো ইজি হয় কোনো ধৰণৰ ডকুমেণ্ট চেকিং নকৰে ডাইৰেক্ট সোমাই আহিব পাৰে আপুনি অলৰেডি কিয়নো আধাৰ কাৰ্ডৰ লিংক তাত আছেই।
গতিকে সেইটোৱে কথা ডিজি যাত্ৰাৰ সুবিধাখিনি এতিয়া ষ্টেপ 2 অফ 3 এণ্ট্ৰি ফৰ ডিজি যাত্ৰা পেচেঞ্জাৰ্ছ আমি আকৌ এবাৰ যাম নেক্সট ষ্টেপটো যিহেতু আমাক গেট নাম্বাৰটো দিয়া নাই আমাৰ বৰ্ডিং পাছত গতিকে এটা আমি চাই ল'ম আমাৰটো ক'ত আছিলে এটা ওলাই যায় আৰু আমাৰটো নেক্সট ওলাই এইটো ওলাই গ'ল হয় এইটো 6:40 দুৱাৰ 30 আৰু প্ৰায় 6 ঘণ্টা ৱেইট কৰিবলগীয়া হোৱাৰ কাৰণে আমি তেনেকৈয়ে থাকিবলগীয়া হ'ল শুবলৈ বিশেষ জেগা নাছিল কাৰণে নিচা তেনেকৈয়ে শুবলগীয়া হ'ল উপায় নাই আৰু এতিয়া বাজিছে 3:38 ৰাতিপুৱা এয়া উপায় নাপায় ভোকতে KFCত বোলে কিবা এটা খায় সেইবাবে ৱেইট কৰি আছোঁ ভাত খাওঁ লাগিছে কিন্তু ভাত নাপায় ইয়াত উপায় নাই এতিয়া মেইন জেগাত য'ত যাম আমি আকৌ দিল্লীৰ পৰা আকৌ এতিয়া বেলেগ এটা জেগাত যাম ন আৰু এখন ফ্লাইট আছে গতিকে তাত গৈ পেলাই এতিয়া ভাতটো পাওঁ নে নাপাওঁ এতিয়া ওচৰতে হোটেল খোৱাৰ হোটেল দেখা যাওক এয়া খানা আহি গ'ল বেলেগ ভোক লাগিছে আৰু এতিয়া আমি ধুনীয়াকৈ এয়া খাম এই দুটা চিকেন দিছে আৰু এইখিনি ৰাইচ আৰু এটা পেপচি এইখিনিত লৈছে আপোনাৰ 470 টকা পৰাপক্ষত ঘৰৰ পৰা লৈ আহিব লাগে আমি ইমান নাজানো চিকেন পিচ ভাল দিছে আজি দুটাৰ কাৰণে এনাফ আৰু এইদৰেই ভগৱান আৰু আপোনালোক সকলোৰে আশীৰ্বাদত আমাৰ প্ৰথমখন ফ্লাইট যাত্ৰা সম্পন্ন হ'ল আৰু এতিয়া নেক্সট আমাৰ ফ্লাইট আছে আমাৰ মেইন ফাইনেল ডেষ্টিনেশ্যনলৈ আৰু এইদৰে কেইবাটাও ধুনীয়া ধুনীয়া ভ্লগছ আহি আছে আপোনালোকে চাই থাকিব আশা কৰোঁ ভাল পাব আৰু আশীৰ্বাদ কৰিব যাতে যাত্ৰাটো শুভ হওক পুনৰ সকলোকে ধন্যবাদ জনাই প্ৰথমটি ভিডিঅ' ফুৰিবলৈ অহাৰ ইমানতে সামৰণি মাৰিছোঁ